অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলোঁ, অহা 5 বছৰৰ পুৰা সমান কৰি দিম। আজিয়ে অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ ইহঁতৰ সাহসটো নোহোৱা হৈ গৈছে, এতিয়া নাই। আপোনালোকক ক'ব পাৰে, কিন্তু ৰাস্তাত আহিতো ক'ব সাহে নকৰে, জানে এইবিলাক ক'লে জেল যাব। এতিয়া 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গ'ল। তেওঁলোকৰ যি দাদাগিৰি আছিলে, এতিয়া এইবিলাক নোহোৱা হৈ গ'ল। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে অহা 5 বছৰত মই কামিহাৰডাল পুৰা ভাঙি দিম। অসমীয়া মানুহৰ ফালে কোনেও আৰু ৰঙা চকু দেখুৱাব নোৱাৰিব। অহা 5 বছৰত আপোনালোকে দেখিব ইয়াত কংগ্ৰেছৰ ডাঙৰ নেতা আছে ন, গড় হত্যাকাৰী, এইবিলাকো নগাঁৱত ওলালে চকু তল কৰি ওলাব। এই 5 বছৰততো কামিহাৰডাল ভাঙিলোঁ, অহা 5 বছৰৰ পুৰা সমান কৰি দিম। যে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব।